নমস্কাৰ বন্ধুসকল, আকৌ এখন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ আজি কনকলতা পাহাৰখন আপোনালোকক দেখাম। এতিয়া আছোঁ মেইন ৰোড তেজপুৰত। মোৰ লগত আছে দাদা কিবা কোৱা। হাই গাইজ, আপোনালোকে কেনেকৈ আছে? আমি এতিয়া গৈ আছোঁ অকণ ফুৰিবৰ কাৰণে কনকলতা পাৰ্কত। আপোনালোকে জড়িত থাকিব, আপোনালোকে চাব পাৰিব পাৰ্কটো কেনেকৈ আছে। বহুত দিনৰ পৰা আশা আছিল যে আপোনালোকক কনকলতা পাহাৰখন দেখাম। তো ফাইনেলি আজি গৈ আছোঁ কনকলতা পাহাৰখন আপোনালোকক দেখাম। যদি আমি আছোঁ মেইন ৰোডত, তো ভিডিঅ'টো চাই থাকক, ভাল লাগিব বুলি আশা ৰাখিছোঁ। আমি এতিয়া ৰেল গেট পাই গ'লোঁ, ৰেল গেট পাৰ হৈ আছোঁ। তো আৰু 5 মিনিটমান লাগিব, পাই যাম কনকলতা পাহাৰ। তো আজি আপোনালোকক দেখাম এই কনকলতা পাহাৰখন। তো এয়া ৰেল গেট দি সোমাইছোঁ আৰু ৰেল গেট পাৰ হৈছোঁ, আপোনালোকক চাই থাকক। বন্ধুসকল, এয়া চানমাৰী প্ৰাথমিক বিদ্যালয় এইটো, আৰু এইটো লালমাটি আৰক্ষী থানা, এইটো লালমাটি আৰু এয়া আমি আহিছোঁ কনকলতা পাহাৰখন। এয়া পাই গৈছোঁ, এয়া চাওক কনকলতা পাহাৰ হয় এইটো। আৰু এইটো ফায়াৰ পোষ্ট হয়, জুই লাগিলে ইয়াৰ পৰা যায় ফায়াৰ ইমাৰ্জেঞ্চি গাড়ী। চাওক, তো আমি উঠি আছোঁ কনকলতা পাহাৰৰ ওপৰতে, ৰাস্তা দি উঠি আছোঁ। তো টিকেট কাটিম, এতিয়া আমি টিকেট কাটি ভিতৰত যাম। চ' আপোনালোকক দেখাম কনকলতা পাৰ্কখন। চ' চাই থাকিব। 30 টকাকৈ টিকেট। টিকেট লৈছোঁ, 2টা টিকেট, খুচৰা নাই। কনকলতা পাহাৰ পাইছোঁ, এতিয়া টিকেট কাটিছোঁ, টিকেট কাটি সোমাই আছোঁ। চাওক আপোনালোকে, এয়া চাব পাৰিছে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন, চাওক ইমান ধুনীয়া। আৰু আপোনালোকক দেখাই দিম, চাওক আপোনালোকে আহিব, ইয়াত আহি ফুৰি যাব। বহুত ভাল লাগি আছে। আজি বহুত দিনৰ পৰা আশা আছিল ইয়াত আহিম। চাওক কিমান ডাঙৰ ডাঙৰ পাথৰ পাৰ্ক আছে। ইয়াত 30 টকাকৈ টিকেট কাটিব লাগিব। টিকেট কাটি আহিব লাগিব, দেখাই থাকিব। চাই আছে তো কেনেকুৱা অৱস্থা হৈছে, মানে গোটেই পানী হৈছে, গোটেই গা ইমান গৰম দিছে আজি। এয়া চাওক কিমান ডাঙৰ ডাঙৰ পাথৰ আছে ইয়াত। চ' মই ইমান হিষ্ট্ৰী নাজানো ইয়াৰ বিষয়ে। চ' আপোনালোকক এনে দেখাই দিছোঁ আৰু আজি অলপ ভিডিঅ'টো কনকলতা পাহাৰখন। চ' বহুত ভাল লাগি আছে। চাওক কিমান ডাঙৰ ডাঙৰ পাথৰ ইয়াত আছে, বহুত কষ্ট হৈ আছে, পাহাৰ দি উঠিব লাগে। চ' আপোনালোকক তেজপুৰ টাউনখন দেখাম, গোটেই তেজপুৰ টাউনখন আগত গৈ আছোঁ আৰু আগত সুন্দৰ ভিউ দেখাম আপোনালোকক। চাবলৈ পাৰিছে, আপোনালোকক দেখাম এতিয়া। আৰু কিমান ডাঙৰ ডাঙৰ পাথৰ চাওকচোন গাইজ। সেয়াত কিবা মূৰ্তি বনোৱা আছে আৰু কিবা কিবি বনোৱা আছে। চ' চাই থাকিব। সেই আপোনালোকক গোটেই তেজপুৰ টাউনৰ ভিউ দেখাম। তো চাওক, কিবা এটা মাৰুতিয়াৰ কনকলতা বৰুৱা, মানে এইটো তেজপুৰ টাউনৰ ভিউ। বিল্ডিং কাৰণে দেখিব পৰা নাযায়। এয়া মোৰ পিছপিনে আছে তেজপুৰ চহৰ, ইমান ডাঙৰ তেজপুৰ চহৰখন মই আপোনালোকক বেক কেমেৰাত দেখাই দিম। চ' চাই থাকিব। চ' চাওক, বহুত ভাল লাগি আছে। চাওক, গোটেই তেজপুৰ টাউনখন দেখা যায়, তেজপুৰ চহৰখন। চাওক কিমান ধুনীয়া। আপোনালোকক দেখাই আছোঁ পাহাৰৰ ওপৰৰ পৰা তেজপুৰ টাউনৰ ভিউ। সেয়া চাওক, তেজপুৰ টাউন এইখন বহুত ডাঙৰ হয়। তেজপুৰ টাউনখিনি মই যে আপোনালোকক দেখাই আছোঁ, মই এনেকুৱা জীৱনত দেখা নাই তেজপুৰ টাউনৰ গোটেই তেজপুৰৰ ভিউ। এয়া চাওক, আপোনালোকক আজি দেখাই আছোঁ পোনপ্ৰথমবাৰৰ বাবে। এয়া চাওক, তো এয়া চাওক কিবা মূৰ্তি বনোৱা আছে, চাই আছে আপোনালোকে। ইয়াত জিৰণি লৈছো, মানে কি কম, মানে এনেকুৱা ভাগৰ লাগিছে জীৱনত, এনেকুৱা ভাগৰ লগা নাই আজি। বহুত ওখ পাহাৰ, মানে বহুত
ওপৰত আহিব লাগে মানে এতিয়া পাথৰত বহি জিৰণি লৈছো ইয়া হেলমেট আছে মানে হেলমেট লৈতো আৰু শেষ আৰু চোৱা নদী দেখাই দিয়া নদী তো আপোনালোকক নদীখন দেখাম তো চাই থাকিব বন্ধুসকলে চাওক ব্ৰহ্মপুত্ৰ নদীখন আপোনালোকক দেখাই আছো চাওক ওপৰৰ পৰা পাহাৰৰ ওপৰৰ পৰা সেইয়া ব্ৰহ্মপুত্ৰ ব্ৰিজ দুখন ব্ৰিজ একেলগে আপোনালোকক দেখাই আছো চব দাদা দাদা কিমান গৰম দিছে কওক বহুত কষ্ট লাগিছে ভাই হয় ভাগৰ লাগি গৈছে এতিয়া বহিছো অকণমান ৰেষ্ট কৰি আছো মই শেষ আৰু আপোনালোকে আহিব আহি কেনে একবাৰ চাই যাব ধুনীয়া হয় বহুত ধুনীয়া ঠাই হয় একবাৰ আপোনালোকে একবাৰ আহি কেনে ট্ৰাই কৰিব কেনেকা লাগে ধুনীয়া কিন্তু বহুত ধুনীয়া আমি ফাৰ্ষ্ট টাইম আহিছো ময়ো অহা নাই মই জীৱনৰ প্ৰথমবাৰ আহিছো মানে আজি ফাৰ্ষ্ট আহিছো মই চাওঁ এনে ফটোত চাওঁ মানুহে চাই এনেকে দিয়ে যে কনকলতা পাহাৰ মই ভাবো ক'ত বন্ধুসকল এতিয়া আপোনালোকক এটা মূৰ্তি দেখাম চাবই আমি পাহাৰৰ পৰা নামিছো চ' আপোনালোকক মূৰ্তিখন দেখাম চাই থাকিব সেয়া এইটো মূৰ্তি ইমান ডাঙৰ চাওক ইয়াত কিবা লিখা আছে মাৰুতীয়াৰ কনকলতা বৰুৱা 1924-1942 মানে 1924 চনত জন্ম হৈছিল আৰু 1942 চনত মৃত্যু হৈছিল কনকলতা বৰুৱাৰ চাব পাৰিছে আপোনালোকে চ' পাহাৰখনত আহি আজি বহুত ভাল লাগিছে আজি গোটেই দিন টাইম স্পেণ্ড কৰিছে ইয়াত দাদাৰ লগত দাদা কেনেকুৱা লাগিছে মজা লাগিছে বঢ়িয়া লাগিছে আপোনালোকে আহিব একবাৰ আহি কেনে চাব বন্ধুসকল আজিলৈ ইমানেই আছিল চ' যদি আপোনালোকৰ প্লেচখন ভাল লাগিছে আপোনালোকে আহিব ইয়াত ফুৰিব আহিব দাদা ভাল লাগিব মানে নিশ্চয় আপোনালোকক ভাল লাগিব আপোনালোকে একবাৰ আহি কেনে চাব হয় লাগিলে দূৰৰ পৰা চাব আপুনি পাহাৰটো চাই যাব ভিতৰত সোমাব লাগে আপোনাৰ খালি পাহাৰটো চাব পাহাৰটো চালে আপোনালোকক ভাল লাগিব ভিতৰত সোমাব মন যাব আপোনালোকে আহিব নিশ্চয় আহিব একবাৰ নিশ্চয় আপোনালোকে আহি কেনে চাওক কেনেকৈ ভিউখন কেনেকৈ আছে আপোনালোকে চাওক পাহাৰখন কেনেকৈ আছে পাথৰ ইমান ডাঙৰ ডাঙৰ পাথৰ আছে আপোনালোকে একবাৰ উঠি কেনে চাব ইমান ধুনীয়া আমি পাহাৰৰ আপোনাৰ পাথৰৰ ওপৰত উঠি কেনে আমি গোটেই তেজপুৰটো চাব পাৰি হয় একবাৰ আপোনালোকে আহি কেনে চাওক চ' বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ ভিডিঅ'ত নতুন আহিছে তো ফ'ল' কৰি দিব আৰু এইটো আমাৰ নতুন ছাবস্ক্ৰাইব কৰি দিব